ৰুংগে এতিয়া দেই মই আপোনালোকে চাই থাকক কেনেকৈ কবি এডাল লাঠি লৈছোঁ মৰিয়াই যাব লাগিব এতিয়া কটন দিবলৈ ভাল দিলে কটলি পিছত হেৰি কুটি দিবলৈ বেয়া নহয় মইতো কুটি মাতি লাগিছোঁ অলপ লুটো ৰস কৰিব লাগে তেতিয়া পিছত মাটি চেপাবলৈ ভাল হয় ওলকবি পুলি পুলিবলৈ আৰম্ভ কৰোঁ কালি অনা পুলি বৰ লাগিব আছে ইয়াতে আছে আহক এইফালে আছে পুখুৰী পাৰেদি কালি আনিলোঁ পুলি সময় নহ'ল নহয় ৰুবলৈ আজি যিমান পাৰোঁ ৰুওঁ আৰু যিমান পাৰোঁ ৰুওঁ এয়া আমাৰ বাৰী পৰিদৰ্শন কৰিবলৈ আহিছোঁ ৰাতিপুৱাই বাৰী পৰিদৰ্শন কৰিবলৈ আহিছোঁ চাবলৈ আহিছোঁ কেনেকৈনো ৰুইছে কেনেকৈনো ৰুইছোঁ বোলে চাবলৈ আহিছোঁ ওলকবি পুলি এয়া লাই দুবিধ লাই এবিধ মেলা এবিধ এই চুমিয়া লাই সেইকেইটা বিলাহী ঘৰতে পচাইছিলোঁ খাবলৈ অনা খাবলৈ অনা চব ধ্বংসি পেলালে এনেই হয় চাহ পৰে আকৌ বাৰীখনত তোমাৰ হাত শুকালে নি শুকালে এইখন হেৰি এনেকুৱা চাদা মেখেলা খৰচ নালাগে নহয় নালাগে হেৰি নালাগে তাৰপৰা এইখন লাগিব এইখন হেৰি পাতৰ মই বোলো হেৰি দিম কৈ আজি ভালামানি নবা ভাবি আছোঁ আজি যাব নাই আছে ডিউটি আছে আছে মোৰ যে কি মেখেলা এতিয়া চাহকাপ খাই লওঁ এয়া বাৰীতে এয়া আলহী কৰি ৰাতিপুৱাই দিছোঁ চাহ কামো কৰি থাকিম চাহো খাই থাকিম তেতিয়াহে বতৰো ঠাণ্ডা আজি চাহ খোৱা এয়া চাহ খাই লওঁ দেই ঠাণ্ডা লাগিছে আকৌ দেই
নাপাত বৰষুণ দিলে কি হ'ব? ক'ত খুন্দিলা? নিজুহঁতৰ ঘৰত বৰষুণ দিলে লাই বুলিবোৰ এটাও নাথাকে আকৌ চব মৰি থৈ যাব চব খাইছে। খা উঠি যাবি কষ্টটো এনেই যাব যেন তিনিখন দিলোঁ। গাঁও কেনেকৈ নিছে দিছে নাই বৰষুণ নাই আছে নেকি? টিং দুখন আছে চিংটো কেনেকৈ দিবা? ফুটি ফুটি অঁ এনেকৈ তাৰমানে ওপৰত দি দিবা হা বৰষুণ দিলে মানে মোৰ পাত হৈ যায়। খাই যাব। দুইটা পুটিয়াই থ'ব লাগে। ৰাতি লগাই থওঁ। বৰষুণ দিলে এইটো হৈ যায়। চামুচ খাওঁ। জ্বলা নহয় কালি বেঠামৰ ঘৰ 9 দিন চালোঁ। হয়। এখন কলগছত কুটোৱা এনেকৈ ৰ'দ নপৰাকৈ ঢাকনখন দি যাওঁ, নহ'লে ৰ'দত শুকাই যাব পুলি। ৰ'দটো আহিছে অকণ অকণকৈ, বাৰীত পৰা নাই বাৰু, পৰিব আৰু অলপ পিছত। কেৰাহী গোটা থৈছিলোঁ হ'ব তাই বন্ধাকবি ৰুই আছে। ওলকবি হ'ল কালি অনা ওলকবি আজিলে কবি পুলি ৰুই হৈ গ'ল। এয়া ঢাকন দিওঁ মেলি হৈ গ'ল। বেছি ৰোৱা নাই, কিমান ৰুলোঁ 100 ৰুলোঁ পুলি, 100 পুলি ৰুলোঁ ৰাতিপুৱাৰ পৰা। অলপ বাকী আছে আৰু ৰুবলৈ আনিবলৈ আছে, একেদিনাই নোৱাৰি ন। এইখিনি ৰুম কবি, এইখিনি এয়া জেগা আছে। ফ্ৰেঞ্চবিনৰ গুটি নোলালে ইয়াত ঢাপ কৰি থৈছিলোঁ, গেলি থাকিলে গুটিবোৰ কিনো গুটি থাকিলে। আজিলৈ বাৰীত সামৰিছোঁ আৰু এতিয়া যাওঁ আকৌ পাকঘৰলৈ। চাহে খাইছোঁ, ভাত বনোৱাই নাই, ভাত বনাওঁগৈ এবাৰ। ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।